এয়া মই কচু ক'ত বুটলিলোঁ আৰু জুই ধৰি কি বনালোঁ আৰু ক'ত ধৰিলোঁ আপোনালোকক সকলোখিনি দেখাই যাম। তেতিয়াহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, আকৌ এটা নতুন ব্লগৰে সৈতে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এয়া বিহু বুলি মানসৰ ঘৰলৈ গৈছিলোঁ। মানসহঁতৰ মাকক সেৱা এটা জনালোগৈ। আমাৰ কলিজাক চাওকচোন, বেঙেনা খাই ভাল পাই যে বাৰীখন দেখি পেলাই সি ক'ব নোৱাৰা হৈছে, পূৰা ছিঙিছে বেঙেনা। তাৰপিছতে মানসৰ মাকে ক'লে যে তুমিতো ছজিনা খাই ভাল পোৱা, সেইটো কাৰণে ছজিনাও ছিঙি দিছে। তাহাঁতৰ বাৰীতে সকলোখিনি আছে। আগফালে আকৌ ক'লা কচু হৈ আছে, ইমানেই ধুনীয়া নহয়, মই দেখি ৰ'বই নোৱাৰিলোঁ। জয়ন্ত যে একদম পূৰা হাতেৰেই ছিঙিছে, ময়ো অলপ ছিঙি ল'লোঁ। মানসৰ মায়েও ছিঙি দিলে আৰু এগালমান ঘৰলৈ লৈ আহিছোঁ। কিন্তু আপোনালোকক কি বনালোঁ সেয়াও দেখাম বাৰু দেই। ক'লা কচুৰ থোৰেদি কি বনালোঁ, ডালেদি কি বনালোঁ, সকলোখিনি দেখাম আপোনালোকক। এয়া তাৰপিছতে মানসহঁতৰ ঘৰলৈ আহিলোঁ কচু বুটলি। অহাৰ পাছত দেখিছোঁ ভাইটি এটাই ধুনীয়াকৈ একদম লোকেল মুৰ্গী কাটি আছে। তাৰপিছতে জয়ন্তই ক'লে আজি মাংসটো তেতিয়াহ'লে তুমিয়ে বনাই দিয়া। মায়ে সকলোখিনি বনালি। চৌকাটো দেখি কিন্তু ৰ'বও পৰা নাই, সেইটো কাৰণে আজিলৈকে যেতিয়া বনাই পোৱা নাছিলোঁ, আজি বোলো বনাই চাওঁচোন কেনেকুৱানো লাগে। এয়া ধুনীয়াকৈ তেল দি পিঁয়াজ দিলোঁ। চাবচোন চকু পানী মোহাৰি বনাইছোঁ, ধোঁৱাই ধৰিছে, একদম চকু পানী ওলাই গৈছেগৈ। তাৰপিছতে আদা নহৰু মায়ে খুন্দি দিলে। চামুচ এখন বিচাৰিলোঁ জয়ন্তক দিবলৈ, জয়ন্তে ক'লে হাতেৰে দি দিয়া। মই সেইটো কাৰণে আদা নহৰুখিনি হাতেৰেই দি দিলোঁ। তাৰপিছতে লগতে মাংস আৰু আলু একেলগেই দি দিছোঁ আৰু হালধি আৰু নিমখো দি দিলোঁ। কিন্তু একেলগে ধুনীয়াকৈ দি এনেকৈ বনাই দিছোঁ চিম্পুলকৈ। খাবলৈ কিন্তু বিৰাটেই ধুনীয়া হৈছিলে, সকলোৱে কৈছে বহুত ধুনীয়া হৈছে বুলি। আচলতে জুইত বনালে ধুনীয়াই হয়, নহয়নে বাৰু? ধুনীয়াকৈ লৰাই লৈ পেলাই তাৰপিছতে অকণমান দেৰি ঢাকি দিলোঁ। ঢাকি দিয়াৰ পাছত ফটো দুখনমানো মাৰি ল'লোঁ কিন্তু আকৌ দেই, ফটো মেইন হয়নে বাৰু? তাৰপাছতে এয়া আকৌ উদঙাই চাইছোঁ, লাগিও যাব পাৰে, আমি ইমান জোখটো নাজানো নহয়। গেছত এতিয়া অকণমান কমাই দিওঁ বা অকণমান বঢ়াই দিওঁ তেনেকৈ, কিন্তু এতিয়া জুইৰ জোখটোতো আমি ইমান নাজানো, সেইটো কাৰণে ঘনাই লৰাই আছোঁ। কিন্তু জুইত বনোৱাৰ লগালগ নহয় কালাৰটো যে মাংসৰ বিৰাট ধুনীয়া হৈ আহে। তাৰপিছতে অকণমান পানী দি দিলোঁ, পানী দি ধুনীয়াকৈ অলপ উতলিবলৈ দিলোঁ। মাংসখিনি উতলালৈকে আমি মানসৰ মা আৰু মই বাৰীলৈ গ'লোঁ। বাৰীৰ পৰা ধুনীয়াকৈ ধনিয়া কেইডালমান ছিঙি আনিলোঁ। সঁচাকৈ কিন্তু ক'ব লাগিব দেই, এনেকুৱা এটা পৰিৱেশ পাবলৈ ভাগ্য লাগিব, নহয়নে বাৰু? আমাৰ যে ল'ৰাক ক'ব নোৱাৰা হৈ আছে একদম। আমাৰো সঁচাকৈ মানসহঁতৰ ঘৰলৈ গৈ বহুতেই ভাল লাগিলে। আৰু ধনিয়া কেইডাল ধুনীয়াকৈ আনি ধুই লৈ ধুনীয়াকৈ মাংসত কাটি দিলোঁ। আমাৰ যে জয়ন্ত একদম টেষ্ট কৰিবলৈ বহি আছে, চাবচোন কেতিয়া হ'ব কেতিয়া খাম। আৰু আজি পিছে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে বাই বাই।